আমি আহি পালোঁ চণ্ডীগড় মন্দিৰ। এয়া মোৰ লগত আছে প্লাৱন। অলপ সেৱা এটা কৰি আহোঁ। এয়া গৈ আছোঁ ভিতৰত। বাবা গণেশ। এইটো চণ্ডীগড় মন্দিৰ। আজি মানুহ বহুত কম দেখোন। প্ৰথমতে সেৱাটো কৰি লওঁ, তাৰপিছত আমি দেখুৱাম অকণমান চণ্ডীগড় মন্দিৰটো। লৈ ল'লোঁ অকণমান ধূপ চাকি তেল লৈ আছোঁ। মন্দিৰৰ ভিতৰ চৰা চণ্ডী প্ৰচোদয়াৎ। চণ্ডীশ্বৰ্যৈ চ বিদ্মহে কামমালিন্যৈ ধীমহি তন্নো চণ্ডী প্ৰচোদয়াৎ। গুৱাহাটীৰ পৰা এপ্ৰক্স 40 কিলোমিটাৰমান হ'ব চাগে। আহি যাব। 6 গাঁৱত আছে। মন্দিৰৰ পৰা আছে 20 বছৰ হৈ গ'ল। আচ্ছা, আৰু এই মন্দিৰটোৰ বিষয়ে অকণমান কওকচোন। মন্দিৰটোৰ ইয়াতে নাম নাই, এখন নাম আছে। আচ্ছা, মা চণ্ডীকাৰ নাম নাই। মা হ'ল সৰ্বজ্ঞ, বাকীবিলাক হ'ল খণ্ড। আচ্ছা, আৰু মা চণ্ডীকা কামাখ্যা হ'ল মহাতীৰ্থস্থান। তাতে দেৱী শক্তিৰ যৌনি পলাইছিল তাতে আৰু মাক এক বেলেগকৈ পূজা কৰিব লাগে। মাহঁতৰ খণ্ড পূজা হয়, মাক সৰ্বজ্ঞ পূজা। আচ্ছা, পূজা হয় মাক ইয়াতে মাৰ স্তন যৌনি গোটেই সকলো দশ পূজা আৰু গোটেই কমপ্লিট। এটা বছৰত কিবা পূজা হয় ন ডাঙৰকৈ? বহুত পূজাৰ আটাইতকৈ ডাঙৰ পূজা হয় দুৰ্গা পূজা। হৈয়ে থাকে। আচ্ছা, তুমি বহাগ জেঠৰ আহা, তুমি দেখিবা যে একদম বহুত বিদ্মহে কামমালিন্যৈ ধীমহি তন্নো চণ্ডী প্ৰচোদয়াৎ। ইয়াতে অকল মানুহে পূজাৰ কাৰণেই নাহে, ইয়াতে বিবাহ বাৰু ইয়াতে পাতিব পাৰি। আপোনালোকে আহিব কেতিয়াবা, বহুত ভাল লাগে ইয়াতে আহি। এইটো বলিশাল। ইয়াতে বলি দিয়ে। চণ্ডীশ্বৰ্যৈ চ বিদ্মহে এইটো শিৱ মন্দিৰ নহয়? আচ্ছা, আপুনি ইয়াৰে ওচৰৰে? আচ্ছা, অকণমান কওকচোন আমাৰ চণ্ডীগড় মন্দিৰটোৰ বিষয়ে। মাইৰ বিষয়টোতো মাইক আহি চান্দসদাগুৰৰ দিনতে আনা। আচ্ছা, হেৰি কৰক শিৱসিংহৰ দিনতে তেতিয়াৰ পৰা এইবিলাক মাইক স্থাপন হেৰি কৰে। আমিতো আৰু সৰু ল'ৰা, এতিয়া আৰু আমি পূজাৰী হৈ আছোঁ। তেওঁ তেতিয়া দিনৰ পৰা আনা বুলি আমি সকলোৱে মুখে মুখে মানুহৰ পৰা গম পাওঁ। সেইখিনি এই আৰু মাইক হেৰিটো আৰু সিফালে আপোনাৰ চান্দসদাগুৰৰ মেৰঘৰ আছে। আচ্ছা, ইয়াৰ পৰা অকণমান ওচৰতে ন? অকণমান ওচৰত আছে। দিয়ক, ভাল লাগিল। মা চণ্ডীগড় মানে দুৰ্গা মাৰ হেৰি হয় ন? কামমালিন্যৈ ধীমহি তন্নো চণ্ডী প্ৰচোদয়াৎ। চণ্ডীশ্বৰ্যৈ চ বিদ্মহে কামমালিন্যৈ ধীমহি তন্নো চণ্ডী প্রচোদয়াৎ। চণ্ডীশ্বর্যৈ চ বিদ্মহে কামমালিন্যৈ ধীমহি তন্নো চণ্ডী প্রচোদয়াৎ।
चण्डीश्वर হাই দোস্ত আমি এতিয়া গৈ আছোঁ মই আৰু প্লাবনে গৈ আছোঁ এতিয়া ছয়গাঁৱত যিটো মেৰঘৰ আছে সেই মেৰঘৰটোলৈ গৈ আছোঁ চান্দু সদাগৰে যি বনাইছিল সেই মেৰঘৰটোলৈ গৈ আছোঁ এতিয়া। আমি আহি পালোঁ এতিয়া চান্দু সদাগৰ মেৰঘৰ আপোনালোক দেখুৱাই আছোঁ এইটো চান্দু সদাগৰ মেৰঘৰ এই লিখা আছে আমি মেৰঘৰ সোমাই আছোঁ আহি পাইছোঁ আমি মেৰঘৰ দেখুৱাই আছোঁ আপোনালোকক মেৰ ঘৰৰ ভাঙা চিঙা টুকুৰাবিলাক আছে আৰু মানে তাতে চান্দু সদাগৰ আছিল মহাদেৱৰ ভক্ত এই মেৰ ঘৰটো আচলতে বনাইছিল চান্দু সদাগৰে চান্দু সদাগৰৰ পুত্ৰ আছিল বেউলা আৰু বেউলা নহয় লক্ষীন্দৰ চান্দু সদাগৰ পুত্ৰ আছিল লক্ষীন্দৰ আৰু বোৱাৰী আছিল বেউলা চান্দু সদাগৰৰ পুত্ৰ আছিল লক্ষীন্দৰ আৰু বোৱাৰীক আছিল বেউলা তো বেউলা লক্ষীন্দৰৰ বিয়াৰ ৰাতিয়ে চান্দু সদাগৰক মনসা দেৱীয়ে তাৰ পুত্ৰ সাপে ফুটি মৰিব মানে এনেকৈ কৈছিল আৰু কথাটো পুত্ৰ বোৱাৰীক বচাৰ কাৰণে এই মেৰঘৰটো বনাইছিল চান্দু সদাগৰে মই নাজানো ভালদৰে যিখিনি জানো সেইখিনি ক'লোঁ আৰু এই কাহিনীটো সৰুতে আমি দেখিছিলোঁ আজি পুতলাবাজি থিয়েটাৰত দেখিছিলোঁ আচলতে মেৰ ঘৰটো নাই আৰু মেৰ ঘৰটোৰ যিবিলাক ভাঙি যোৱা অংশ আছে টুকুৰা টুকুৰি পাথৰ এইবিলাকে আছে ইয়াতে বেলেগ নাই এইবিলাকে এইটো অসম চৰকাৰে এই কৰে এতিয়া সংৰক্ষণ কৰি আছে বাকী এইখিনিয়ে মেৰ ঘৰটো ইয়াতে আছিল মানে চব ভাঙি চিঙি চুৰমাৰ হৈ আছে এতিয়া এইবিলাক চিমেণ্টৰ নহয় কিন্তু পিয়ৰ পাথৰ হয় ন একদম পাথৰৰ